আপুনি জানেনে দৈ গাখীৰে যে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে? নমস্কাৰ, আপোনালোকে চাই আছে এন ডি ইনফৰমেশ্যন। মই নিৰ্মল। ভিটামিন ডি সমৃদ্ধ দৈয়ে প্ৰাকৃতিকভাৱে শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। প্ৰটিনযুক্ত খাদ্য হিচাপে পৰিচিত হ'বত হজম শক্তি বৃদ্ধিতো সহায় কৰে। সাধাৰণতে দৈৰ একাধিক স্বাস্থ্য উপকাৰিতা আছে, কিয়নো ইয়াত আমাৰ শৰীৰৰ প্ৰয়োজনীয়তা প্ৰায় সকলো পুষ্টি থাকে। আপোনাৰ দৈনিক কেলচিয়ামৰ প্ৰয়োজনীয়তাৰ 49%, ফছফৰাছ 38%, মেগনেছিয়াম 12% আৰু পটাছিয়ামৰ 18%ৰ বাবে মাত্ৰ একাপ দৈয়ে পৰ্যাপ্ত হ'ব পাৰে। দৈত ভিটামিন B12 আৰু ৰাইবোফ্লাভিন থাকে, যি আপোনাক হৃদৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে। কেৱল এয়াই নহয়, দৈয়ে আপোনাক যথেষ্ট পৰিমাণৰ প্ৰটিন প্ৰদান কৰিব পাৰে। 1. ই আপোনাৰ পাচন স্বাস্থ্য উন্নত কৰে। 2. ই ওজন হ্ৰাস কৰাত সহায় কৰে। 3. ই আপোনাৰ হৃদযন্ত্ৰৰ বাবে উপকৃত। 4. ই আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীত বৃদ্ধি কৰে। ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ বাবে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।